শুই উঠি আহিবিহে বেলিটো ওলাবহে কিয় চিলাব আমাৰ ঘৰ এজনী একদম মুখখন চন্দ্ৰমুখী মুখখন মেল খাবই আৰু কৈ কিনি কাৰ ঘৰ বোৱাৰী ইমান দেৰিলৈকে শুই আছে কাৰ ঘৰ বোৱাৰী ইমান দেৰিলৈকে শুই আছে চবৰে ঘৰ বোৱাৰী শুই আছে দেৰিলৈকে অকল মোকে উঠাবলৈ নাহিতে নিজে শুই থাকক না আমি আমনি কৰিছো নি শুই থাকক আমি একো কোৱা নাই নহয় কি কাৰ ঘৰ বোৱাৰী উঠিলে কাৰ ঘৰ বোৱাৰী নাই উঠা আমুক উঠিলে তামুক উঠিলে আপুনি কি ৰাতিপুৱাই কি লোকৰ ঘৰত তদন্ত কৰিবলৈ গৈছে নি কোন উঠিছে কোন নাই উঠা বেলিটো ওলালে মানিছো আপোনাৰ মুখখনো মেল খাই যায় একদম কৈ কিনি বৰালি মাছৰ নিচিনা কাৰ ঘৰ বোৱাৰী বোলে শুই আছে আপুনিনো কেনেকে গম পালেনো কাৰ ঘৰনো উঠিলে বুলি ইমান ৰাতিপুৱা দিনততো যায় লগোৱা যোৱা কৰিবলৈ কাৰণে দিনটো মেল পাতিবলৈ কাৰণে আকৌ কি একদম ৰাতিপুৱা শুই উঠিও যায় নেকি চাবলৈ কাৰণে কাৰ ঘৰ বোৱাৰী উঠিলে কাৰ ঘৰ না উঠা এনেকে বহিম যা আপুনি চকীত বহিব পাৰে আমি কি নোৱাৰো নি নবহো পিয়াত চকীতে বহিম চকীত বহিলে কি মোক কি মকৰ মাংস এৰি যাব নি বহিমেই আৰু বহিম চকীত বহিছে বোলে বোৱাৰী হৈ বোলে নহলে কি মাটিত বহিম নি আপুনি আগতে বোৱাৰী নাছিলে নি ডাইৰেক্ট একেবাৰে শাহুৱে হৈ গ'ল নি আপুনি শাহু হলে কাৰণে একদম চকী পিয়া চোফা চবতে বহি পায় আমি বোৱাৰী হলো কাৰণে কি অকল কি একদম তুলতে বহিম একদম হেৰি পিয়াতে বহিম সমানে নবহিমে আমাৰো টিকাত মাংস আছে আপোনাৰো টিকাত মাংস আছে বহিমেই ৰাতিপুৱা শুই উঠি বকিবলৈ জানে নহয় কাম কৰিবলৈ নেজানে কাম কৰিবলৈ পালে বকি থাকে এনেই ভাবে আঘৰ কথা তাৰ ঘৰ কথা কৈ থাকিব লোকৰ ঘৰ বোৱাৰীৰ কথা লোকৰ ঘৰ বোৱাৰীবোৰ ইমান ভাল লাগে যদি পুতেওলে